ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল ইব্ৰাহিম অসম। আজি ব্লগটো মই আমাৰ গাঁৱৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এনেকুৱা ভয়ানক বানপানী হৈছে আমাৰ জীৱনত কেতিয়াও দেখা নাছিলোঁ, শুনিছোঁহে ডাঙৰৰ মুখৰ পৰা 1979ত নে কিবা কিট বোলে হৈছিল, কিন্তু ইমান ডাঙৰ পানী হোৱা নাছিলে। মই এতিয়া এই মেইন ৰাস্তাৰ মাজত আছোঁ, ইয়াত এক আঁঠু পানী, মানুহৰ ঘৰ দুৱাৰ ডুবি অৱস্থা নাইকিয়া হৈ গৈছে। মোৰ ঘৰত বাৰু উঠা নাই, মোৰ ঘৰ সেইখিনি ঠাই বহুত ওখ আছে, তাত উঠিব লাগিলে এতিয়া আমাৰ গাঁৱৰ অৱস্থা আৰু বেয়া হৈ যাব। পানী যিটো স্পীডত বাঢ়ি আছে মানে ভয় লগা হৈ গৈছে আৰু। ৰাহুল আৰু মই ওলাইছোঁ অলপ বানপানী চাই আহোঁ, কাৰ কি ক্ষতি হৈছে। বহুত মানে ভয়ানক সমস্যা হয় এতিয়া বৰ্তমান, আৰু বৰষুণ নিদিলে ভাল হয়। আমি এই ঘৰ মানুহ সন্মুখতে আছোঁ, এই মানুহৰ অৱস্থা চাওকচোন। আচলতে আমাৰ এই বৰষুণৰ পানী নহয়, আচলতে বাহিৰৰ পানীখিনি আমাৰ এই ভিতৰত সোমাইছে, বাহিৰৰ পানী ভিতৰত সোমাই গৈছে। আৰু শুনিছোঁ ভূটানৰ পানী এৰি দিয়াৰ কাৰণে আমাৰ ইয়াত এনেকুৱা অৱস্থা। আমাৰ জীৱনত কিন্তু ইমান ডাঙৰ বানপানী আমি দেখা নাছিলোঁ না, ফাৰ্ষ্ট টাইম হৈছে। 1979 কিমানত হোৱা বুলি শুনিছিলোঁ, কিন্তু ফাৰ্ষ্ট টাইম আমাৰ লাইফত পাইছোঁ। আৰু আমি ৰাস্তাৰ মাজত এতিয়া মাছ মাৰিম। আমাৰ বানপানী হৈছে যদি কিছু ফূৰ্তিও হৈছে। আৰু ডিউটি চিউটি এতিয়া আৰু ক'ত যাব পাৰিম, আৰু সমস্যাই বহুত, গাড়ী মটৰ নাই। ডিউটি কেনেকৈ যাবা? ৰাতি 11টামান বজাত আহিছোঁ, জোতা খুলি পেলাই। 11টাত আহিছে? 11টা বজাত আহিছোঁ। পানী যিটো স্পীডত বাঢ়ি আছে, আৰু শুনিছোঁ কালি বহুত মাছ ধৰিছে বোলে, বস্তাই মাছ। মাছ মই মাৰিলোঁ কালি। এতিয়া বনৰীয়া মাছ ময়ে খাব পৰা নাই, আমি ভাবিছোঁ আৰু বনৰীয়া মাছ নহয়, ফিচাৰী মাছ ওলাই গৈছে। আশ্ৰা জাল মাৰিলে লাভ নাই, আমি হেৰি লেঙি জালেইটো সাঁচি লেঙিটো আনিব লাগিব। এই চাওক আমাৰ পুৰা ডুবি গৈছে ৰাস্তা। আচলতে আমি মেইন ৰাস্তা দি আমি আহি আছোঁ এতিয়া। তাকে মোৰ বন্ধু এয়া ইব্ৰাহিম, আমি একেলগে পঢ়া, তাৰ ভাল লাগিল। এনেকুৱা আকৌ এটা দিন পালোঁ আমি, কিন্তু অলপ বেয়াও লাগি আছে। বেয়াও লাগিছে, আমাৰহে ফূৰ্তি লাগিছে। কিছুমানৰ অৱস্থা দেখি পেলাই দুখ লাগিছে। সমস্যা বহুত, আৰু যদি এনেকে বৰষুণ দি থাকে তেতিয়া আৰু ভয়ানক সমস্যা হ'ব। বেছি বেয়া লগা হৈছে, গৰু ছাগলীবোৰ কোনো অৱস্থা নাইকিয়া হৈছে, ক'ত থ'ব ক'ত ৰাখিব। বিচাৰোঁ আৰু ওপৰৰ ওচৰত বিচাৰোঁ আৰু যাতে আৰু বৰষুণ নিদিয়ে। তাকে দোৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত, তো বৰষুণ নিদিলে হ'ল। আৰু বৰষুণ নিদিব ক'ত, একদম ক'লা হৈ আহিয়ে আছে, আৰু বোলে 4 দিন থাকিবই। তো চাই থাককচোন আপোনালোকে ব্লগটো কেনে পায়, আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোক দেখাই থাকিম। ঠিক আছে বাৰু, আমি অলপ ঘূৰি লওঁ আৰু আহিম আকৌ, দেখাই আছোঁ আকৌ নেক্সট। আমি বন্ধু আৰু এটা পালোঁ, বক্কৰ ভাই, তো আমি আৰু অলপ ফুৰি আহোঁ আৰু দেখাই আছোঁ। বহুখিনি এৰিয়া আছে। বৰষুণো দিলে আকৌ, দোৱা কৰিলোহে কাম নাহিল। খান্দি পেলাইছে এইখিনি শেষ অৱস্থা। এনেকে পানী উঠি মানে চোতালটো বাদেৰি ঘৰৰ ভিতৰত হৈছে এক আঁঠু। আৰু পানী বাঢ়িয়ে আছে, ভয়ানক পৰিস্থিতি হ'ব। ৰাতিপুৱা ইমান নাছিল, নাছিল নে ৰাতিপুৱা? ৰাতিপুৱা এক আঁঠু আছিল, এতিয়া তাৰমানে 1 হৈ যায়। এই তাতে যা, তো আমি এই ৰাস্তাটোতে গৈ থাকোঁতে পানী আমাৰ আঁঠুৰ তলত আছিল, এতিয়া কৰঙণ পালে আহি, মানে প্ৰতি ঘণ্টাই পৰিস্থিতি আমি চালোঁ, আধা ফুটমানকৈ ওপৰত পানী উঠি আছে। তো বৰ বেয়া ভয়ানক পৰিস্থিতিৰ ফালে আহি আছে। মানে ঘৰত নুঠে বুলি ভাবিছিলোঁ, ঘৰত উঠিব লাগিলে বৰ বেয়া অৱস্থা হ'ব। পানী য'ত উঠি থাকে সিহঁতৰ কিবা এটা কেপাচিটি থাকে কণ্ট্ৰল কৰিব পৰা, কিন্তু আমাৰ সেই কেপাচিটিটো নাই। তো আমি অলপ চিন্তিত হৈ আছোঁ। এয়া চাওক কিমান পানী বাঢ়ি গ'ল।
দুমুনিচুকী গাঁৱৰ মোৰ ৰিলেটিভৰ ল'ৰা মহিবুলৰ জীৱন কাঢ়ি লৈ গ'ল বলিয়া বানে। ভাই, তোমাৰ আত্মাৰ সদগতি কামনা কৰিলোঁ, য'তে আছা কুশলে থাকা। এই বলিয়া বানে গোটেই অসমতে সংহাৰী ৰূপ চলাইছে। তো আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যাতে সোনকালে এই বানৰ কবলৰ পৰা গোটেই অসমৰ লগতে মোৰ গাঁওখনকো ৰক্ষা কৰে। আমাৰ গাঁওখনৰ ভিতৰত এইখিনিয়ে ওখ ঠাই। তো মানুহখিনি ইয়াত গোট খাইছে, মানে চৰকাৰৰ ফালৰ পৰা কিছু ৰিলিফৰ সামগ্ৰী আহিছে। গৰুৰ দানাৰ পৰা তাৰপিছত পানী দিছে, স্লাইচ, চাউল, দালি এনেকৈ কিবা কিবি। তো আমি এইখিনি মানুহখিনিৰ মাজত বিতৰণ কৰি দিলোঁ। আৰু লগতে যিখিনি ঘৰত বৰ বেয়াকৈ পানী উঠিছে সেইখিনি মানুহক আমাৰ ওচৰত স্কুলখনত পানী উঠা নাই, তো সেইখনত অস্থায়ী শিবিৰ বনাই তাত থাকিবলৈ দিছে। চৰকাৰৰ ফালৰ পৰা পূৰা যতন লৈছে, খোৱা লোৱাৰ পৰা তাৰপিছত মেডিকেলৰ বস্তুৰ পৰা গোটেইখিনি দিছে। মুঠতে আমাৰ গাঁৱৰ অৱস্থা বৰ বেয়া। আকৌ এবাৰ আল্লাহ ভগৱানৰ ওচৰত দোৱা কৰিছোঁ, সোনকালে এই বানৰ কবলৰ পৰা মুক্ত কৰক। লগতে আজিৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।